হে ভগৱান, ইমান ভিৰ, বাপৰে। আমি ওপৰত উঠিলোঁ। এতিয়া আমি ইপাৰৰ পৰা সিপাৰলৈকে যাম। এয়া মোৰ দাদা ড্ৰাইভ কৰি আছে। তো সেইটো কি দেখিছেনে আপোনালোক? এইটো যোনে জানে কমেণ্ট কৰি জনাব দেই, এইটো কি হৈ আছে ইয়াতে, মানে কি নিৰ্মাণ কৰি আছে। এইটো হ'ল ধানৰ বা চাউলৰ মিল। ইয়াতে ধানবিলাক দি চাউল উলিওৱা হয়, আৰু যিটো মলি ওলায় সেইটো গৰুৰ খাদ্য হয়, আৰু চাউলখিনিতো আমাৰ খাদ্য গমেই পায়। তো আজিকালি ল'ৰা ছোৱালীবিলাকে এই মেচিনটো ভালকৈ দেখাই নাই, তো ভিডিঅ' এটা বনালোঁ আৰু। তাতে ইমান শব্দ হৈ আছিল যে তেখেতসকলে ইমান কষ্টেৰে কাম কৰি আছে, ধানৰ পৰা চাউল উলিয়াই আছে, আৰু সেই চাউলটো পেকেটিং হয়। পেকেটিং হোৱাৰ পিছতহে দোকানত আহে, আৰু আমি কি কৰোঁ, আমি সেই দোকানত গৈ পইচাৰে আমি চাউলখিনি কিনি আনোঁ। আৰু যেতিয়া ৰন্ধাৰ পিছত যেতিয়া বেছি হয় তেতিয়া আমি কি কৰোঁ, পেলাই দিওঁ। তো আপোনালোকে তেনেকুৱা নকৰিব, পেলাই নিদিব, কাৰণ ইমান কষ্ট কৰা হয়, আৰু সিহঁততকৈও আৰু অধিক কষ্ট কৰে কৃষকসকলে। ইমান চোকা ৰ'দত খেতি কৰে, আৰু এটা ধানৰ পৰা চাউল উলিয়াওঁতে বহুত কষ্ট হয়। তো আপোনালোকে সেই কষ্টখিনি অনুভৱ কৰক, আৰু নিজৰ সন্তানকো সেই কষ্টখিনিৰ কথা কওক, তেতিয়াহে গম পাব। আৰু যাতে মই এটাই অনুৰোধ কৰোঁ যে আপোনালোকে যাতে ভাত পেলাই নিদিয়ে, আপোনাক যিখিনি লাগিব সেইখিনি অনুযায়ী ভাত যাতে ৰান্ধে, নহ'লে ভাবকচোন ইমান কষ্ট হয়। এয়া বজাৰৰ দৃশ্য। এতিয়া অলপমান পাতল হ'ল, কাৰণ সময় হৈ আহিল, যিটো সময়ত বন্ধ কৰিব দিয়া হৈছিল। সময় অহাৰ কাৰণে অলপমান পাতলীয়া লাগিছে। পাচলিও বিক্ৰী হ'লে অলপমান, তথাপিও ইমান ভালকৈ হোৱা নাই, সিহঁতকো দুখ দিলেও বেয়া লাগে। সেইকাৰণে তেনেকুৱা লকডাউনৰ মাজতো ইমান ভিৰ, বজাৰবিলাক ভয় লাগে মানে বজাৰ কৰিবলৈ গৈ। কিন্তু বজাৰ নকৰিলেও নহয়, কি বজাৰ কৰিলেও আপোনালোকৰ মই ঘৰত গৈ এতিয়া দেখুৱাম পিছত, ঠিক আছে? এয়া আনাৰস আনিলোঁ। এতিয়া টেঙাখনে মিঠা হৈ নাজানো আৰু দেই। আমি কথিতত কওঁ, লিখিতত হ'লে মাটি কঁঠাল বুলিয়ে লিখিব লাগে। এয়া ব্ৰাহ্মী শাক, ই স্মৃতি শক্তি বঢ়ায়, খাব লাগে, আৰু খালে ভাল। ভাজি খাব পাৰি, কেঁচাই খাব পাৰি। এয়া পনীৰ গাখীৰৰ হয়, মজা লাগে খাই। চব দোকানতে অৰিজিনেলটো পোৱা নাযায়। এয়া হ'ল আম, ফলৰ ৰজা আম। সেই বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ ইমান ভাল নহয়, কাৰণ কালি বজাৰ গ'লোতো গমেই পায়। বজাৰৰ পৰা আহি ইমান মূৰটো বিষাইছে, মূৰৰ বিষত থাকিব পৰা নাই, আৰু তাতে চকু দুটা বিষাই আছে, ইমান বিষাইছে। আৰু তাতে ভৰিখন অলপ বিষাইছে, ভালদৰে খোজকাঢ়িব পৰা নাই, আজিও অলপ বিষাইছে। আজি মূৰৰ বিষটো যেনিবা ভাল হৈছে, তথাপিও চকু দুটা বিষাই আছে, কিয় নাজানো। আজি মানে কি কৰিম আৰু, ঘৰত বহিতো মোবাইলটোৱে চোৱা হয়, সেইকাৰণে চাগে চকুৰ বিষটো বেছি হৈছে, পাৱাৰটো খেলি মেলি হৈছে চাগে। আৰু কালি বজাৰ গ'লোঁ যে ক'ব পাহৰিলোঁ, ইমান ভিৰ আছিল। মই ভবা নাছিলোঁ এনেকুৱা দিনতো ইমান ভিৰ থাকিব, মানে বজাৰত সোমাবই ভয় লাগে এনেদৰে। ইমান ভিৰ, মানে ইজনে সিজনৰ গাত এনেকুৱাকৈ লাগি যায়। তো এনেকুৱা দিনত তেনেকৈ লাগিলে মানে অলপমান ভয় লাগে ন, বেমাৰটো কিজানি মোৰে গাত আহি যায়, তেনেকুৱা এটা ভয় লাগে। সাৱধানে চলিব লাগে। ইমান সাৱধানে গ'লোঁ বজাৰত, তথাপিও মানে বজাৰ যেতিয়া সোমাওঁতে মানে ইমান ভয় লাগিল মোৰ, বহুতে ভয় লাগিল। সেইকাৰণে ভিডিঅ'টো মই ভালদৰে কৰিব নোৱাৰিলোঁ। আৰু বজাৰটো মই গৈছিলোঁ এপ্ৰিলৰ 24 তাৰিখে, আৰু কালি হ'ল জুনৰ 10 তাৰিখ। এইকেইদিন মই ঘৰতে সোমাই আছিলোঁ, মোবাইলটোৱে চোৱা হৈছিল বেছি, আৰুনো কি কৰিম। ঘৰত সোমাই আছিলোঁ, ইমান দিন ঘৰৰ ৰুমৰ ভিতৰত সোমাই আছিলোঁ, তেতিয়াহ'লে ভাবকচোন। সেইকাৰণে কওঁ আৰু, আপোনালোকেও ঘৰতে সোমাই থাকক, যাতে বেমাৰটো ভাল হওক সোনকালে, নে কি কয়? এতিয়া গধূলি হ'ল, সন্ধিয়া লাগিল।
তো মজা লাগিল ন পৰিৱেশটো চাই ইমান ধুনীয়া তো মই নেক্সট ভিডিঅ' লৈ আহি আছোঁ আপোনালোকে চাব দেই আৰু এটা কথা ক'ব মই পাহৰিছিলোঁ মই বজাৰ এনে ফুৰিব যোৱা নাছিলোঁ মোৰ ঘৰুৱা সামগ্ৰী শেষ হৈছিল চাউল দালি তেল এইবিলাক শেষ হৈছিল তো সেইবিলাকতো আনিব যাব লাগিব উপায় নাই সেইকাৰণে আনিব গৈছিলোঁ তো আপোনালোকে এটা কাম কৰিব মাহৰ বজাৰটো এবাৰতে কৰি থ'ব তেতিয়াহ'লে বাৰে বাৰে গৈ থাকিব নালাগিব আপোনাৰ নিজৰো ভাল হ'ব কষ্টও কম হ'ব আৰু বজাৰত ইমান ভিৰো নহ'ব সকলোৱে যদি এনেকুৱা কৰে মোৰ ধাৰণা মতে তো এইখিনিকে কৈ সামৰিছোঁ বাই